हेलो फ्रेंड्स, आज मैं लै छागली मांसर एट टेस्टी रेसिपि। तार कारण मैं लैसो आधा केजी छागली मांस, दुटा पियाज सरू सरूके काटि लैसो, 3टा आलू लैसो, अकमान आदा নহৰু और या 2-3 डोखर दालचेनी। गतिके इयाते मैं परिमाण अनुसरि मिठातेल दी दिसो। तेलखिनि अकमान गरम হৈ ল'বলৈ দিম। ইয়াতে মই এতিয়া 2-3 টুকুৰা দালচেনি দি দিছো আৰু কাটি থোৱা পিয়াজখিনিও দি দিছো। আৰু এতিয়া মই পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া দেখিছেনে, অকণ অকণ ৰঙচুৱা হ'ব ধৰিছে পিয়াজখিনি। এয়া পিয়াজখিনি ৰঙা হৈ গৈছে। এতিয়া মই ইয়াতে খুন্দি লোৱা আদা নহৰু দি দিছোঁ। এয়া পিয়াজখিনি ভালদৰে ভজা হৈ গৈছে আৰু ইয়াতে মই এতিয়া মাংসখিনি দি দিছোঁ। এতিয়া মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। আৰু এইখিনিতে ভালদৰে লৰাই দিম। এতিয়া মই কাটি থোৱা আলু 3টা দি দিছোঁ। আলু 3টা অকণমান দেৰিকৈ দিছোঁ, যিহেতু কুকাৰত আলু সোনকালেই সিজি যায়। আৰু এইখিনি এতিয়া মই গেছটো মিডিয়ামত ৰাখি অলপ টাইম সিজিবলৈ দিম। মই এতিয়া আকৌ এবাৰ মাংসখিনি ভালদৰে লৰাই দিছোঁ। এয়া মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰি দিলে। আৰু ইয়াতে মই এতিয়া এচামুচ ধনিয়া পাউডাৰ, এচামুচ ৰেড চিলি পাউডাৰ আৰু এচামুচ জিৰা পাউডাৰ দি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে লৰাই দিম। এয়া মছলাখিনি ভালদৰে মিক্স হৈ গৈছে। আৰু ইয়াতে মই এতিয়া এটা বিলাহী মিহি মিহিকৈ কাটি লৈ দি দিছোঁ। আৰু গেছটো মিডিয়াম ফ্লেমত 4-5 মিনিটমানৰ কাৰণে সিজিবলৈ দিম, যাতে বিলাহীখিনি ভালদৰে গলি যায়। এইখিনি মই ভালদৰে লৰাই লৈছোঁ। দেখিছেনে, বিলাহীখিনি ভালদৰে গলি গ'ল। আৰু ইয়াতে মই এতিয়া অকণমান গৰম পানী দি দিছোঁ। এয়া মই পানী দি দিছোঁ। আৰু এতিয়া মই কুকাৰৰ ঢাকনিখন মাৰি পেলাই 4টা চিটি আহিবলৈ দিম। এয়া মোৰ ছাগলী মাংস ৰেডি হৈ গ'ল। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।